হেল্ল' বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক শিকাম যে কিদৰে এটা ফেচবুক আইডি খুলিব পাৰি তাৰ বিষয়ে। যাওক ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ। তাৰ কাৰণে আমি এটা ব্ৰাউজাৰ চিলেক্ট কৰিব লাগিব। মই এয়া ব্ৰাউজাৰ এটা চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি মই লিখিব লাগিব ফেচবুক বুলি মই লিখি চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰিলে দেখিবলৈ পাব যে তাৰ তলত লিখা আছে ক্ৰিয়েট নিউ একাউণ্ট। তাত আপুনি ক্লিক কৰিব লাগিব। তাত আপোনাৰ প্ৰথম সুধিছে আপোনাৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। আপুনি তাৰ কাৰণে ফাৰ্ষ্ট নেম মোৰ নাম আছে অচ্যুত। মই লিখিছোঁ মোৰ নাম লিখিছোঁ অচ্যুত। লাষ্ট নেম লিখিছোঁ তাৰপিছত আপোনাক বিচাৰিছে মোবাইল নাম্বাৰ। তাৰ কাৰণে আপুনি পাছৱৰ্ড এটা মাৰিব লাগিব। মই পাছৱৰ্ড মাৰিছোঁ। এতিয়া আপোনাৰ বাৰ্থডে, আপুনি কেতিয়া জন্ম হৈছিল, ডেট অফ বাৰ্থ আপুনি তাত ভৰাব লাগিব। মোৰ জন্ম তাৰিখ হ'ল জেণ্ডাৰটো মই ল'ৰা মানুহ হয়, সেইকাৰণে মই মেল দিব লাগিব। তাৰ তলত গৈ ক্ৰিয়েট একাউণ্টত ক্লিক কৰক। মই ক্লিক কৰি দিলোঁ। লগ ইন হৈ আছে। এতিয়া আপোনালৈ এটা OTP যাব, আপুনি যোনটো নাম্বাৰ তাত দিছিলে। OTP যাব আপুনি য'ত দিছিলে। মই OTPটো ভৰাই দিছোঁ। ঠিক আছে, মই এতিয়া কণ্টিনিউ কৰি দিলোঁ। এতিয়া মোৰ একাউণ্টটো ছাকচেছফুল হৈ গ'ল। এতিয়া খোলা এইটো মোৰ একাউণ্টটো লগ ইন হৈ গৈছে। এতিয়া পোনপ্ৰথমে এয়া দেখিছে মোৰ এয়া ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে। এয়া মই একচেপ্ট কৰি দিওঁ। ৱাও, কি মজা! ফেচবুক একাউণ্ট খুলিয়ে যদি এনেকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পাওঁ, কি ভাল লাগিব আৰু। নেক্সট পাৰি গৈ আছোঁ। দেখিবলৈ পালে এয়া মোৰ একাউণ্ট বৰ্তমান লগ ইন হৈ গৈছে। এতিয়া আপোনাক ইয়াত দেখুৱাইছে এডিট পিকচাৰ। আপুনি এতিয়া যদি প্ৰফাইল পিকচাৰ দিব খোজে, আপুনি তাত গৈ এডিট কৰিব পাৰে। এডিট আপোনাক কিদৰে কৰে মই তাৰ কাৰণে অলপ শিকাই দিছোঁ। আপুনি য'ত আছে আপোনাৰ পিকচাৰ তাত গৈ যাওক। গৈ পানি আপুনি চিলেক্ট কৰক আপোনাৰ য'তেই পিকচাৰ আছে। মোৰ এখন পিকচাৰ ভাল লাগিছে, মই এখন পিকচাৰে আপলোড দিছোঁ। আপলোড হৈ আছে মোৰ পিকচাৰখন। আপলোড হোৱাৰ পিছত মই আৰু দুটামান আহিছে ফ্ৰেণ্ড ৰিকুৱেষ্ট, মই একচেপ্ট কৰোঁ। এয়া মোৰ প্ৰফাইল পিকচাৰ অলৰেডি বনি গ'ল। বৰ্তমান মোৰ এটা নটিফিকেশ্যনো আহিছে, কোনে পঠিয়াইছে তো তলিৰ পৰা আহিছে, তো বাদ দিয়ক। মেছেজ এইখিনি যোনখিনি একচেপ্ট কৰিলোঁ, আজিকালি মেছেঞ্জাৰত আহি যায় মানে ইউ আৰ নাও কানেক্ট অন মেছেঞ্জাৰ বুলি। এইদৰে যাৰ আপুনি ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰে। ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছে, মই একচেপ্ট কৰি লৈছোঁ দুটামান।
ঠিক আছে গাইজ, আজি আপোনালোকক এইটোৱে শিকালোঁ কিদৰে আপোনালোকে ফেচবুক একাউণ্ট এটা খুলিব পাৰি। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ছাইডতে থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।